নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল গভৰ্ণমেণ্ট জব ইনফৰমেশ্যনলৈ নতুন জব আপডেট আপোনালোকলৈ লৈ আহিছো গোটেইখিনি তথ্য এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰা হ'ব আপোনালোকে চাই থাকিব আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে সকলোখিনি তথ্য লাভ কৰিবলৈ সক্ষম হ'ব অসম চৰকাৰে নতুনকৈ কেইটামান ভেকেন্সি মুকলি কৰি দিছে তাত শিক্ষাগত অৰ্হতা কিমান বিচাৰিছে আৰু বয়সৰ সময়সীমা কিমান বিচাৰিছে আৰু সিলেকশন প্ৰসেসবোৰ কেনে ধৰণৰ গোটেইবোৰ তথ্য আলোচনা কৰা হ'ব আপোনালোকে যদি এই চেনেলটোত নতুনকৈ আহিছে তেন্তে এই চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব যাতে আমাৰ সকলো ধৰণৰ জব আপডেট আপোনালোকে পাই থাকিব পাৰে তেন্তে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ CGST গুৱাহাটীৰ ফালৰ পৰা পদ মুকলি হৈছে CGST গুৱাহাটী ৰিক্ৰুটমেণ্ট 2025 তাৰমানে হৈছে চেণ্ট্ৰেল গুডছ এণ্ড ছাৰ্ভিচ টেক্স চেণ্ট্ৰেল এক্সাইজ এণ্ড কাষ্টম গুৱাহাটী ইয়াৰ পদ কেইটা হৈছে হাবিলদাৰ আৰু টেক্স এছিষ্টেণ্ট যিসকল ইণ্টাৰেষ্টেড হয় তেওঁলোকে 13 ছেপ্টেম্বৰ 2025 আগতে অফলাইন যোগে এপ্লাই কৰিব পাৰিব যিসকল ইণ্টাৰেষ্টেড হয় 13 ছেপ্টেম্বৰ 2025 আগতে এপ্লাইটো কৰি ল'ব CGST Guwahati vacancy details August 2025 organization name Central Goods and Service Tax Central Excise and Customs Guwahati post details Havildar আৰু tax assistant আৰু total vacancy হৈছে 11টা আৰু দৰমহা হৈছে আপোনাৰ 18000 পৰা 81100 টকা পাৰ মান্থ আৰু জব লোকেশন গুৱাহাটীতে হ'ব আপোনাৰ আৰু এপ্লাই মোড হৈছে অফলাইন যোগে এপ্লাই কৰিব লাগিব আৰু এইটো ৱেবছাইট দিয়া আছে আপোনাৰ যদি গোটেইখিনি তথ্য লাগে তেনেহ'লে ৱেবছাইটটো গৈ পেলাই গোটেই চাব পাৰিব আৰু CGST গুৱাহাটী ভেকেন্সি এণ্ড চেলাৰী ডিটেইলছ পোষ্ট নেম নাম্বাৰ অফ পোষ্ট টেক্স এছিষ্টেণ্টৰ বাবে এটা পোষ্ট দিয়া হৈছে আৰু ইয়াৰ দৰমহাটো হৈছে 25500 পৰা 81100 টকা আৰু হাবিলদাৰৰ কাৰণে 10টা পোষ্ট দিয়া হৈছে আৰু ইয়াত দৰমহাটো হৈছে 18000 পৰা 56900 টকা আৰু CGST গুৱাহাটী ৰিক্ৰুটমেণ্ট পোষ্ট নেম টেক্স এছিষ্টেণ্টৰ বাবে ডিগ্ৰী বিচাৰিছে আৰু হাবিলদাৰৰ বাবে 10th পাছ বিচাৰিছে সাধাৰণ মেট্ৰিক পাছ হ'লে আপুনি ইয়াত এপ্লাই কৰিব পাৰিব আৰু এজ লিমিট ইয়াত হৈ দিয়া হৈছে 18 বছৰ মিনিমাম 18 বছৰ হ'লে আপুনি ইয়াত এপ্লাই কৰিব পাৰিব আৰু মেক্সিমাম 27 বছৰ হ'লে ইয়াত এপ্লাই কৰিব পাৰিব 18 বছৰ হৈছে আৰু 27 বছৰতকৈ কম তেখেতসকলে এপ্লাই কৰিব পাৰিব আৰু ইয়াত এজ ৰিলেক্সেশ্যন দিয়া হৈছে 10 বছৰ মানে আপুনি 37 বছৰ যাৰ হৈছে মানে SC ST কেণ্ডিডেট তেখেতসকলে এপ্লাই কৰিব পাৰিব এপ্লিকেশ্যন ফিজ নো এপ্লিকেশ্যন ফিজ ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নালাগে সম্পূৰ্ণ বিনামূলীয়া আৰু চিলেকশ্যন প্ৰচেছটো হৈছে আপোনাৰ ফিজিকেল টেষ্ট ফিল্ড টেষ্ট ডেটা এণ্ট্ৰি স্পীড টেষ্ট আৰু ফিজিকেল এফিচিয়েঞ্চি টেষ্ট আৰু হাউ টু এপ্লাই ফৰ CGST গুৱাহাটী ৰিক্ৰুটমেণ্ট কেনেধৰণে এপ্লাই কৰিব দিয়া হৈছে যিসকল মানে ইচ্ছুক প্ৰাৰ্থী আৰু এলিজিবল কেণ্ডিডেট হয় তেখেতসকলে অফলাইন যোগে এপ্লাই কৰিব লাগিব আৰু ইয়াত এড্ৰেছটো দিয়া আছে ক'ত এপ্লাই কৰিব লাগিব আৰু আপোনাৰ ডকুমেণ্টছৰ মানে সেলফ এটেষ্টেড কপি দিব লাগিব ডকুমেণ্টছ আৰু এড্ৰেছটো হৈছে আপোনাৰ এডিশ্যনেল কমিশ্যনাৰ CCSL অফিচ অফ দ্য প্ৰিন্সিপাল কমিশ্যনাৰেট অফ CGST এণ্ড চেণ্ট্ৰেল এক্সাইজ গুৱাহাটী কমিশ্যনাৰেট ৰুম নম্বৰ 113 আৰু 112 ফাৰ্ষ্ট ফ্ল'ৰ GST ভৱন কেদাৰ ৰোড ফেঞ্চি বজাৰ গুৱাহাটী 781001 এইটো পিন নম্বৰ হয় অন বিফ'ৰ 13 ছেপ্টেম্বৰ 2025 13 ছেপ্টেম্বৰৰ আগত আপোনালোকে অফলাইন যোগে এপ্লাই কৰিব লাগিব যদি আপোনালোক ইণ্টাৰেষ্টেড হয় আৰু এলিজিবল হয় তেনেহ'লে এই পোষ্টকেইটাত এপ্লাই কৰিব পাৰিব আৰু এইটো কেন্দ্ৰীয় চৰকাৰৰ চাকৰি হয় যদি ভিডিঅ'টো আপোনালোক ইম্পৰ্টেণ্ট বুলি ভাবে তেনেহ'লে বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ